চলে আছে বেলেগে বুম হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মই ভিডিঅ' আপোনালোকে চাইছে মোৰ চেনেল অভিকি এণ্টাৰটেইনমেণ্ট পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আপোনালোকে জানে ৰাসৰ ছিজনটো ৰাস হৈছে তো আজি মানে আমি ৰাস চাব যাইছোঁ আমি কাছকাটা তো কাছকাটাত আমি ৰাস চাব যাইছোঁ তো আপোনালোকে একদম ভিডিঅ'টো শেষলৈ চাব বহুত ভাল পাব কাছকাটাত এইবাৰ মই প্ৰথম যাইছোঁ ৰাস চাব তো আৰু মানে লগৰবিলাকে আগত ৰখিছে এখন গাড়ীত মানে মালটানা গাড়ীত সব একদম টিৰপাল বান্ধি ৰেডি তো এতিয়া মানে আমি যাম তো বহুত মানুহ যাব সাতজনৰ বেছি বা 10জন মান হ'ব মানুহ তো যাই একদম ভাল লাগিব যে এনজয় কৰিম বহুত এনজয় কৰিম আজি তো মই মানে ফাৰ্ষ্ট টাইম কাছকাটা ৰাস চাব যাইছোঁ তো আপোনালোকে কোনে কোনে চাই পাইছে কাছকাটা ৰাস ক'বচোন কমেণ্ট কৰি তো এতিয়া বেছি অলপ নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক আপোনালোকৰ লগত যাই কাছকাটাত লগ পাইছে না কি কয় আপোনালোকে তো বলক আজি কাছকাটা কিয় যাম ৰাস চাবা আৰু কি যাবি ৰাসৰ লগত ৰাধা যাবি না নাই যাবি আৰু কেইটা লাগে নালগে দীপ ক'ত যাবি কাছকাটা কিয় যাবি ৰাস চাব যাম আৰু এই আমাৰ লাভপুৰো কথা কৈ দিয়ে এখনো কম হয় গালি পাইছে নেকি ৰাধাই গালি মাৰিছে আমাৰ মইনা একদম কিবা এটা কৈ দিয়া গোপিনী হৰাল আজি 3 দিন মান হ'ল দুদিন 3 দিন মান হ'ল ন 3 দিন মান হ'ল আৰু আমাৰ ইফালে মই আৰু ইফালে আমাৰ কিবা এটা কৰি ৰাস চাব যাম এই মাছ কাটা তো ইয়াৰ পোষ্ট চাওক না একদম কেনেকুৱা বান্দৰৰ নিচিনা দেখা আহিছে কলো তাতকেইটা দেখালো নেকি আমাৰ এইফালে কমলৰ ৰাধা বোলে পলাই গেল ক'ৰবাত সোমাই আছে রাধা গুছি গেল না রাধা গুছি গেলে ক'ত গেল ৰাধা যাও না রাখছা লাগিছি ৰাধাক লগে কৰবে আমাৰ ৰাধাই হা এই বহুত দূৰত ঘৰ ক'ত ঘৰ শিৱসাগৰ কেনেকুৱা আছে না বাইকখন চলে আছে বেলেগে गजब बेइज्जती है कौन है ये लोग कहां से आते हैं ये তো গাইজ চবৰে ৰাধা আছে কিন্তু মোৰ নাই আজি মই সামাজিক এতিয়া গাইজ গাহৰি পৰাৰি পৰিছোঁ এতিয়া চব গাহৰি পৰাৰি পৰিছোঁ পোখাত বিতৰণ হৈছে গাইজ আমি মুতপে যাওঁ এতিয়া চব মুতপে ওলাইছে হাফ টাইম তো গাইজ হাফ টাইম কিয় আছুমি দুটা লাগছি চব মুতপে আনিছোঁ প্ৰভু চব এইবোলে দাম পা তো গাইজ মুতা লাগছি অলপ ইফালে যাব লাগে ইফালে বহুত মানুহ আছে মই আগফালে যাইছোঁ ৰ'ব গাইজ মানে আগফালে দছটো মাৰিছোঁ এনেকৈ একো দেখা নাই আগত যাব চাইছোঁ এই গাইজডাল গাছ পাইছোঁ গাছত মুতিম গাইজ গাছত তলে মে মুতি গা আপা চুলিৰ য'তে ত'তে আৰু নকওঁ দিয়ক আৰু কি ক'ব এইফালে কোন এই এইগিলা ভালটো নকৰিবি ভাই এতে ভালটো নকৰিবি মই দেখে দিম अरे कहना क्या चाहते हो এতে ভালটো নকৰিবি গাইজ এতিয়া যাওঁ এতিয়া যাবা উঠছি মানে এনেকে এনজয় কৰি ফাইনেলি আহি পালোঁ আমি নাককাটা চৰি নাককাটা নহয় কাছকাটা আহি পালোঁ আমি তো এতিয়া মানে এইফালে গাড়ী জাম আছে এইফালে পাৰ্কিং আছে পাৰ্কিঙত গাড়ী থ'ব লাগিব গাইজ এতিয়া মানে নামিলোঁ গাড়ী পৰা তো এতিয়া মানে কিমান বা খৰচ কৰিব লাগে মানে ইফালে ধুনীয়া গাড়ী চাওক না একদম ইফালে গাড়ী তো এইগিলা তো ইফালে আছে পাৰ্কিং গোটাই পাৰ্কিং আৰু ৰাস্তা থৈ আছে মানে গাড়ীবিলাক তো আমাৰ খান ক'ত থৈ নাজানো ভালকৈ কিন্তু এতিয়া মানে বহুত খৰচ কৰিব লাগিব আৰু কিমানমান খৰচ কৰিব লাগিব নেকি প্ৰায় 1.5 কিলোমিটাৰ খৰচ কৰিব লাগিব 1.5 কিলোমিটাৰ মান আৰু খৰচ কৰিব পাৰিবি নে নাই পাৰিম পাৰিবি নাই ভাত খাইছা নে নাই ভাত খোৱা নাই তো টোপনি লাগিছে নেকি নাই মোৰ নাকছা পাইছে গেছি কি নাক না গইয়া নাকটা পাইছে গেছি আৰু আমাৰ এইফালে উপম ভাই কিবা এটা কৈ দিয়া नहीं बताऊंगा क्यों नहीं पटाएंगा क्या बताऊंगा किसको दिखाएंगा क्यों दिखाएंगा क्यों नहीं दिखाएंगा मैं को दूंगा किसको कहेंगा क्यों कहूंगा हाँ? ऐसा मजाक मत करो दे मेरे साथ ऐसा मजाक मत करो क्यों
খং উঠেগা মোবাইল ডলার মার দেগা কিন্তু শিখর মুছেগা শিখর মুফেগা শিখর মুছেগা শিখরের টুকরা মুখমে ডলার দেঙ্গা কিন্তু দে শিখর মুছেগা শিখর মুছেগা এই বাবা মুখখান রাখছাম না রাখছাম আর কি কি আছে সাম তাকো পুরা রাখ তো ফেলে আমার একদম লিপস্টিক চাইছে ক'ৰবাত এৰিলে নেকি ল'ৰাবিলাক আহিব নহয় চাব তো আমি আজি ৰাধা পালোঁ দে আৰু না কিবাকে পালোঁ দে খোজকাঢ়ি এ আমাৰ নাক কাটা ৰাস চৰি কাজ কাটা ৰাস চাই থাকক আপোনালোকে ভিডিঅ'টো একদম নকলয় তো মানে এইফালে আমাৰ ৰাধা আৰু কৃষ্ণ আৰু এইফালে আমি গাইজ ক'ত সোমাইছোঁ আমি এতিয়া আমি ক'ত সোমাইছোঁ সাপৰ ভিতৰত সোমাইছোঁ গমে পোৱা নাই ক'ত যাইছোঁ আমি একদম সাপৰ পেটে আমি ভিতৰেদি যাই আছোঁ এতিয়া আমি সাপৰ পৰা ওলালোঁ মুখৰ পৰা এইগিলা চাওক আপোনালোকে এইবিলাক চাওক না মূৰ্তিবিলাক কি ধুনীয়াকৈ একদম সজাইছে মানে কি ক'ম আৰু এনেকুৱা ৰাস মই প্ৰথমবাৰ দেখা পালোঁ আৰু আমাৰ চাওক এইফালে চাওক তাৰ আগত লাগি যাই থাকোঁ কি ধুনীয়া মূৰ্তি চাওক কি ধুনীয়াকৈ একদম সজাইছে একদম ইফালে উঠি যায় তাৰপিছত নামি যায় মানে পাহাৰৰ মাজত থকা যেন লাগিছে আৰু আগলৈ চাওক এইফালে ভোলাৰ মাক শুনা পাইছোঁ এইফালে আমি ভাইৰেল যি নাম কি বনাইছে একদম এক্সিলেন্ট বনাইছি না কি বনাইছে আর যে কজিয়া একবার কেনে লাগিল একদম বেষ্ট মই আজিলে যিমান ৰাস চালোঁ সেইটো এইখন ৰাস একদম অন্যতম বুলি ভাবোঁ আৰু আজিৰ ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু এইফালে চাওক মহাভাৰতৰ যুদ্ধ একদম এক্সিলেন্ট বনাইছে আৰু আনফালে ইয়া ৱাটাৰ ছাপ্লাই আমাৰ যে চৰকাৰী ৱাটাৰ ছাপ্লাই দিছে পানী তো ইয়াক নাগাওঁ তই গান গাবি নেকি তই গান গাবি নেকি তই গান গাবি নেকি अरे कहना क्या चाहते हो दिल को पी जाए Hey guys, মই দুটামান এই দুটা ইয়া খাব একদম মজা এই লাইট দিছে নোৱাৰো বুলি খাব হে গাইছ এতে মানে তাপলেলাৰ মানে বহুত আমাৰ এক গ্ৰুপ আছে তাপলেলাৰ লাৰি থাকে এই ইলাৰেটা নাজানে তাপলেলাৰ চাইডে ভালকে কেমেৰা এবাৰ আমি এনে মিনা বজাৰ হ্যাঁ মিনা বজাৰ এই আমাৰ বাবু ইফালে খেলি আছে মজাকে এই বাবু এইফালে আছে মিনা বজাৰ আৰু তাৰে সিফালে আছে সার্কাস তো সার্কাস দেখিব নোপোৱা হৈ গৈছে কিন্তু ইয়াতে মানে সার্কাস আছে তো আমাৰ যদি টাইম কলাই চাম আৰু যদি মানে টাইম নকলে আমি তাৰমানে সার্কাস নাচাওঁ তো এইফালে চাওক না সৰু বাবুটো একদম কি ফূৰ্তি তো সৰু থাকোঁতেই ভাল আছিল মানে একো টেনশ্যন নাছিল একদম খাব লাগে শুব লাগে আৰু পঢ়িব লাগে মানে কি ক'ম আৰু সৰু কালৰ একদম ভাল মনলৈ উভতি আহে সৰু কালৰ কথা কেতিয়াবা বহুত দুখ লাগে আপোনালোকৰ আহেনে কাৰোবাৰ কওকচোন কমেণ্ট কৰি এনেকুৱা ৰাস প্ৰথমবাৰৰ কাৰণে দেখা পালোঁ মই এইফালে চাওক না আপোনালোকে এইফালে চব্জি বজাৰো আছে এইফালে ৰাস চলিছে আৰু এইফালে কণী চণী খেলা হৈছে মাৰ্বলৰ তো কি ক'ব মানে এইখন ৰাস একদম অন্যতম ৰাস বুলি ক'ব লাগিব কাৰণ কিয়নো এইফালে গাহৰিও কাটিছে এইফালে
চাওক না কি একদম কি বুলি ক'ম আৰু এইফালে ৰাস চলিছে এইফালে গাহৰি কাটিছে বজাৰ কিমাননো আৰু গাহৰি চাম তো তাৰ কাৰণে ভাবিলোঁ অলপমান চানাকে খাই দিওঁ নে কি কয় আপোনালোকে তো একো খাই অহা নাই মানে ঘৰতো চানা খাওঁ এতিয়া তো চানা ভাজা খাবলৈ একদম ঠাণ্ডা একদম জ্বলা অলপ আমি চানা খাই খাই ইফালে আহিলোঁ অলপমান তো চাওক না এই বাঁহ বেতেৰে বনাইছে শৰাই এনেতে আৰু বহুত বিভিন্ন ধৰণৰ বস্তু আছে বাঁহ বেতেৰে বনোৱা এইবিলাক চাওক আপোনালোকে কি ধুনীয়াকৈ বনাইছে আহি এইফালে আৰু ফুচকা খাবৰ মন গ'ল তো ফুচকা খাইছোঁ আমি এতিয়া তো আগতে পেট পূজা কৰিব তাৰপিছত বাকী কাম পিছত কৰিছোঁ তো ফুচকা মেইন তো ফুচকা খাইছোঁ আমি এতিয়া আৰু আমি এইফালে গৈ পেলাই আৰু খাম আমি এতিয়া খাম এইফালে আমি চানা ভাজা ধুনীয়া ধুনীয়া চানা ভাজা আছে এতিয়া আমি চানা ভাজা খাই আছোঁ তো এইটো মানে কিবা বাদামেদি মেথেদি কিবা বনোৱা বস্তু নাম চাম নাজানো মই তো খাই আছোঁ ইমানো আৰু চানা ভাজা খাম তো গেষ্টিক হ'ব তো তাৰ কাৰণে খাই আছোঁ আমি এতিয়া পাপৰ তো পাপৰ খাইছোঁ এতিয়া চুঙা পাপৰ এয়া এইফালে আৰু ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টবিলাক আছে দোকানবিলাক চাওমিন ম'ম' ৰ'ল চিকেন একদম বঢ়িয়া বঢ়িয়া কিন্তু দামো ইয়াতে বঢ়িয়া বঢ়িয়া একদম আপোনালোকে খাই যদি আহিব কোনোবাই ইয়াতে সোমাব তো একদম দামো বঢ়িয়া বঢ়িয়া দিব লাগিব আৰু খাই যাব আনহাতে আৰু এইফালে ৰাতি হৈ গ'ল বহুত তো মিঠা পান এটা খাই আমি যাওঁ এতিয়া ঘৰলৈ ৰাওনা কৰোঁ নে কি কয় আপোনালোকে তো বহুত ৰাতি হ'ল তো মিঠা পান এতিয়া খাওঁ আৰু ঘৰলৈ আমি ফুট মাৰোঁ ইয়াৰ পৰা তো বহুত ৰাতি হ'ল এতিয়া আমাৰ 12টামান বাজি গ'ল তো তাৰ কাৰণে এতিয়া আমি যাওঁ তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মুঠেও নাপাহৰিব তো আজিলৈ টাটা বাই বাই এণ্ড লাভ ইউ অল তো নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি আৰু যিসকলে কাঁচকটাৰ ৰাস চাম বুলি ভাবি আছে তো অতি সোনকালে আহক আৰু কাঁচকটাৰ ৰাস চাই যাওক একদম এক্সিলেণ্ট হৈছে মোৰ মতে তো আজি ফটো দুটা